हेलो फ्रेंड्स केनेकुवा আছে আপোনালোকে আশা কৰিছো আপোনালোকে সবে ভালে আছে আৰু আজি আপোনালোকৰ আগত নতুন এটা ৰেচিপি লৈ আহিছো মগু মাৰ ৰেচিপি তো এইখিনি মই 3-4 ঘণ্টা মান তিয়াই থলো তাৰ পিছত এতিয়া ভালকে ধুই ললো ধুই পিনে এতিয়া মই বইল কৰিম এইখিনি আৰু চাই থাকক আপোনালোকে এইখিনি মই কেনেকুৱা ধৰণত বনাইছো আৰু এইখিনি মই আৰু এটা বস্তু বনাম মই তাৰ কাৰণে মই ইয়াত অকমান মগু ইয়াত কাপোৰত অকমান থৈ লৈছো তাৰ পিছত হাতে দি থৈ লৈছো তাৰ পিছত মই এইখিনি এনেকুৱাকে বান্ধি কিনে ৰুম টেম্পাৰেচাৰত থৈ দিম তাৰ পিছত এইটো মই কালি দেখুৱাম আপোনালোকক আৰু ইয়াত দি দিম মই নহৰু থেতালি পিনে আৰু নিমখ আৰু ইয়াত দি দিম অকমান হালধি গুড়ি আৰু অকমান মিঠাতেল দি কিনে মই বইল কৰি লম মিঠাতেল অকমান দি কিনে নানটো পানী দিম আৰু মই মিঠাতেলটো দিয়াৰ কাৰণটো এটোৱে মানে যে সিটি মাৰিলে কুকাৰৰ ঢাকনিয়া চাকনি উৰি আহে না তেনেকা মানে উৰি নাহে আৰু এতিয়া মই দি দিলো পানী তাৰ পিছত মই 3টা সিটি লগাই লম ইয়াত আৰু মই ইয়া পাতি দিলো 3টা সিটি লগাম তাৰ পিছত নমাম তাৰ পিছত আপোনালোকক মই দেখুৱাই আছো আৰু ইয়াত মই লৈ লৈছো দুটা বিলাহী মিডিয়াম সাইজৰ দুটা পিয়াজ আৰু ডাইলত মানে হালধি অকমান কেলে দিছো এইখিনিটো হালধি দিম যে এখানে অকমানকে দিছো আৰু এইখিনি মই এতিয়া কাটি লম আৰু হেপালে মছলাটো দেখুৱাই দিছো মই আপোনালোকক তাৰ কাৰণে দিছো মই ইয়াত আধা চামুচ হালধি পাউডাৰ আৰু 1 চামুচ জলকীয়া পাউডাৰ আৰু আধা চামুচ ইয়াত গৰম মছলা আৰু নিমখটো মই তাত দিয়ে দিলো আৰু ইয়াত এইখিনি হৈ গল জিৰা ধনিয়া পাউডাৰ মই ঘৰতে বনাই লৈছিলো এইখিনি মানে 1 চামুচ এইখিনি মানে বহুত টেস্টি হয় আৰু ঘৰত বনাই ললে মানে আৰু আমাৰ এইখিনি কটা হৈ গল এইখিনি বিলাহী এইখিনি পিয়াজ আৰু এইখিনি মছলাখিনি পিয়াজখিনি আমি এনেকুৱাকে কাটিব লাগিব সব আৰু যে সেইখিনি মই থলো সেইখিনি মানে মগুখিনি যোনখিনি মই কাপোৰত সেইখিনি মই গোটে ৰাতি থম তাৰ পিছত ৰাতিপুৱা দেখুৱাম আপোনালোকক আৰু এইয়া চাপ 3টা সিটি মাৰাৰ পিছত কিমান ধুনীয়াকৈ সিজি গ'ল আৰু মই এইফালে কেৰাহী পাতি দিছো কেৰাহী পাতি কিনে 1.5 চামুচ তেল দি দিলো তাৰ পিছত তেল গৰম হ'ব আমি পিয়াজ দিম আৰু ইয়া তেল গৰম হৈ গ'ল মই দি দিছো পিয়াজ তাৰ পিছত মই পিয়াজখিনি ৰঙাকে ভাজি লম আৰু এতিয়া পিয়াজখিনি ৰঙা হৈ গ'ল মই দি দিম ইয়াত বিলাহী আৰু বিলাহী সিজিবলৈ কাৰণে অকমান নিমখ দি দিছো নহলে বিলাহীখিনি জলদি নিসিজিব আৰু তাৰ লগে লগে দি দিম আমি এইখিনি মছলাখিনি আৰু আমি ভালকৈ ইয়াত ভাজি লম আমি ইয়াত মছলাখিনিও দি দিলো আৰু ভালকৈ ভাজিছো আৰু যদি মোৰ ভিডিঅ'টো চাই কিনে আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি ক'ব যে কেনেকুৱা লাগিলে খাই কিনে আৰু এনেকুৱা যদি আপোনালোকে বনাই খোৱা নাই তেতিয়াহ'লে আপোনালোকে খাই চাব কেনেকুৱা লাগে বহুতে হেলদি আৰু বহুতে টেষ্টি ৰেচিপি হয় মগু দাইলটো আমাৰ হেল্থৰ কাৰণে কিমান ভাল আপোনালোকে জানেই আৰু এইখিনি সব কিমান ধুনীয়াকৈ ভজা হৈ গ'ল বিলাহীখিনি তাৰপিছত এতিয়া মই দি দিম দাইলখিনি আৰু এইখিনি সব দাইল কিমান ধুনীয়া কালাৰ হৈছে ন চাই কিনে ভাল লাগিছে আপোনালোকে এনেকা বনাই কিনে খাই চাব আৰু কমেন্টত ক'ব কেনেকা লাগিছে আৰু যদি আপোনালোকে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব